আৰু এই নাথাকি অতিকে সুমধুৰ আৰু অতি উজ্জ্বল গতিকে সকলে সহযোগ কৰিলে নিশ্চয় ভাল লাগে আকৌ শুনো সকলে মন হৰিনাম লোৱাৰ বাবে উৎফুল্লিত এই
হৈছে গীতা ফাঁকি নুশুনা কৰিবা হৰি গুণৰ কীৰ্তন নকৰাকৈ তেওঁ স্বৰ্গগামী কেতিয়াও হ'ব নোৱাৰে সেয়ে কৈছে যে হৰিনাম লোৱা আৰু দেহাতৃত্ব কৰা সেই ভগৱানৰ বৈকুণ্ঠ কৰি এই হৰি নাম লয়া মোৰ